নমস্কাৰ বন্ধুসকল পিবি অনলাইন ইণ্ডিয়ালৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 10জন ল'ৰাৰ টিকটকৰ ভিডিঅ'। কিন্তু সেই ল'ৰাকেইজন অলপ আনকমন, কাৰণ সিহঁতে ছোৱালীৰ দৰে অভিনয় কৰিব পাৰে, ছোৱালীৰ দৰে নাচিব পাৰে আৰু কিছুমান ভিডিঅ'ত খুব হহুৱাব পাৰে। আৰু বন্ধুসকল এই ভিডিঅ'টো কোনো ৰষ্টিং নহয়, এই ভিডিঅ'টোৰ দ্বাৰা কাৰোৰ মনত আঘাত দিবলৈ নহয়। আপোনালোকৰ মাজৰে কেইজনমানে কমেণ্ট কৰিছিলে, গতিকে এই ভিডিঅ'টো বনালোঁ। আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব শেষত। বন্ধুসকল প্ৰথমতে চাওঁ আহক ৰাজীৱ ৰাগৰ ছোৱালী অভিনয় কৰা এটা সুন্দৰ টিকটকৰ ভিডিঅ'। আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 102.9K। তেওঁ সত্ৰীয়া নৃত্যৰ বাবে অসমৰ লগতে গোটেই ভাৰতবৰ্ষত জনপ্ৰিয় হৈ পৰিছিল। আহক তেনেহ'লে তেওঁৰ ভিডিঅ' এটা চাওঁ। মই হলো গাঁৱৰ ৰাজলি ছোৱালী, এটা চাগে ক'লেও বুজি নাপাবি, আগাবুতা ইংৰাজী ক'ব নেজানো, বুজিও নেপাওঁ মই, আমি গাঁৱলীয়া একোকে নেজানো বিহুকে। এইবাৰ চাওঁ আহক অনুপমৰ ছোৱালী অভিনয় কৰা এটা টিকটকৰ ভিডিঅ'। আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 40.5K। আহক তেনেহ'লে অনুপম দাৰ এটা ছোৱালী অভিনয় কৰা টিকটকৰ ভিডিঅ' চাওঁ। এইবাৰ চাওঁ আহক ছোৱালী অভিনয় কৰা অভিমান্যা দত্তৰ টিকটকৰ ভিডিঅ'। আৰু তেওঁ বৰ্তমান টিকটকত ফলোৱাৰ পাবলৈ সক্ষম হৈছে 18.9K। আহক তেনেহ'লে তেওঁৰ ভিডিঅ' এটা চাওঁ। বন্ধুসকল এইবাৰ চাওঁ আহক বিকাশ ৰায়ে ছোৱালী অভিনয় কৰা এটা টিকটকৰ ভিডিঅ'। আৰু তেওঁ বৰ্তমান টিকটকৰ ভিডিঅ'বিলাকত লাইক পাবলৈ সক্ষম হৈছে 113.4K। আহক তেনেহ'লে তেওঁৰ ভিডিঅ' এটা চাওঁ। বন্ধুসকল এইবাৰ চাওঁ আহক লাটু গগৈৰ ছোৱালী অভিনয় কৰা এটা টিকটকৰ ভিডিঅ'। আৰু তেওঁ টিকটকৰ ভিডিঅ'বিলাকত লাইক পাবলৈ সক্ষম হৈছে 47.9K। আহক তেনেহ'লে লাটু গগৈৰ এটা টিকটকৰ ভিডিঅ' চাওঁ। বন্ধুসকল এইবাৰ চাওঁ আহক বিক্ৰম শইকীয়াৰ এটা ছোৱালী অভিনয় কৰা এটা সুন্দৰ টিকটকৰ ভিডিঅ'। আৰু তেওঁ টিকটকৰ ভিডিঅ'বিলাকক লাইক পাবলৈ সক্ষম হৈছে 110.2K। বন্ধুসকল এইবাৰ চাওঁ আহক বিপুল কোঁৱৰৰ এটা ছোৱালী অভিনয় কৰা সুন্দৰ টিকটকৰ ভিডিঅ'। আৰু তেওঁ টিকটকৰ ভিডিঅ'বিলাকত টোটেল লাইক পাবলৈ সক্ষম হৈছে 59.3K। আহক তেনেহ'লে তেওঁৰ ভিডিঅ' এটা চাওঁ। এইবাৰ চাওঁ আহক দেৱ শৰ্মাদাৰ এটা ছোৱালী অভিনয় কৰা সুন্দৰ টিকটকৰ ভিডিঅ'। আৰু তেওঁ বৰ্তমান টিকটকৰ ভিডিঅ'বিলাকত টোটেল লাইক পাবলৈ সক্ষম হৈছে 47.2K। এইবাৰ চাওঁ আহক জান গগৈ ছোৱালী অভিনয় কৰা এটা সুন্দৰ টিকটকৰ ভিডিঅ'। আৰু তেওঁ বৰ্তমান টিকটকৰ ভিডিঅ'বিলাকক লাইক পাবলৈ সক্ষম হৈছে টোটেল 18.6K। এইবাৰ চাওঁ আহক ছোৱালী অভিনয় কৰা শেষৰজনৰ টিকটকৰ ভিডিঅ'। তেওঁৰ নাম হ'ল নীলোৎপল বুঢ়াগোহাঁই। আৰু বন্ধুসকল এই ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ আশা কৰিলোঁ।
আরে ক আজিকালি যে যৌবনে মোক বৰ আমনি কৰে হ্যাঁ যৌবনে আমনি করে তোক চৰ চিনি পাও লীলাজ তোৰ নিজৰ দাদাৰ লগত